নমস্কাৰ গাইজ আৰু আজি বহুত দিনৰ মূৰত এটা সপোন মানে পূৰা হ'ব গৈ আছে আপোনালোকৰ দুৱাত। সপোনটো মই এতিয়া নকওঁ, মই যাই আছোঁ, মই যাই লওঁ আপোনালোকক ছাৰপ্ৰাইজ হিচাপত দিম। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে অলপমান শ্বেয়াৰ কৰি দিয়ক। যদি আপোনালোকে মোক নিজৰ ভাই ভাগিন যি বুলি ভাবে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকৰ মাজত এটা মোৰ কাৰণে ছাৰপ্ৰাইজ আছে, মোৰ সপোন। তো বলক। চ' ফাইনেলি মোৰ যিটো সপোন আছিল সেইটো সপোন সম্পূৰ্ণ কৰিলে আছাম অটো ৱাৰ্ল্ড বুলি এজেঞ্চিটোৰ পৰাই। আৰু মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ আছাম অটো ৱাৰ্ল্ড মানে কৰ্মকৰ্তালৈ, যাতে ইমান কম দামত মই বহুখিনি কম দামত মই ক্ৰয় কৰিলোঁ মোৰ বাহনখন। তো বলক চাওঁ। আহিছে আমাৰ পৰা এখন বাইক এখন লৈছে, টু হুইলাৰ এখন F ধুনীয়া গাড়ী হয়। তেখেতক ভাল প্ৰাইজত কম প্ৰাইজত নেগচিয়েবল দি দিছোঁ ধুনীয়াকৈ। আপোনালোকে আহক, ইয়াৰ ইউটিউব চেনেলৰ পৰা যদি আপোনালোকে যদি ৰেফাৰ কৰি আহে তেতিয়াহ'লে আমাৰ এক্সট্ৰা অফাৰ থাকিব, সেইটো আমি কৰি দিম। বাকী আপোনালোকক পইচা থাকিব। ৰংগীয়া টিউবাৰ্ছৰ ফালৰ পৰা যোনে যোনে আহে তো অলপ হ'লেও ডিছকাউণ্ট পাব। তো আহক, আপোনাৰ যেনেকৈ মোৰ এটা সপোন আছিল সপোনৰ গাড়ীখন, তো সেনেকৈ আপোনালোকৰ যদি পাৰে আহক। ইয়াত বিভিন্ন ধৰণৰ কমাৰ্চিয়েলৰ পৰা বাইকৰ পৰা প্ৰাইভেট গাড়ীৰ পৰা গোটেইখিনি আছে। তো আৰু লগতে ডিছক্ৰিপশ্যনত গোটেইখিনি এড্ৰেছ ফোন নাম্বাৰ দিয়া থাকিব, তো তাত যাই কেনে কণ্টেক্ট কৰিব পাৰে। তো গাড়ীখন দেখুৱাম, অলপমান চাহ দেখাই লওক আগত ফোন কৰি আছে। ফাইনেলি সপোনটো সম্পূৰ্ণ হ'ল। আৰু এইখনে আছে সেইখন যিখন মোৰ সপোন হয়, আৰু বাকী দেখুৱাই আছোঁ। তো ধন্যবাদ আছাম অটো ৱাৰ্ল্ড কাৰ এজেঞ্চিটোক, আৰু লগতে মোৰ এজন বহুত সহায় কৰি দিছে। তো সকলোৱে আহক আৰু ইয়াৰ পৰাই বাহন ক্ৰয় কৰক অতি কম দামত। তো ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আশীৰ্বাদ দিয়ক যাতে ক'তো আঘাতপ্ৰাপ্ত নহয়, মই ক'তো এটা বেয়া বিপদত নপৰোঁ। গাড়ীখন লৈ আপোনালোকে দোৱা কৰক যাতে আপোনালোকৰ মাজত এনেকৈ থাকোঁ হাঁহি ফূৰ্তিৰে। তো ধন্যবাদ। জয় অসম, বন্দে মাতৰম।